টপিক দিয়া আৰু গুডৰিড চেল্ফি মাত্ৰ 18 টকা অকণমান দিয়ক না এইটো 1000ত নহ'ব বা দাম বাঢ়িল 3000 লাগিব 3000 নাই নহয় মই চেণ্ডেল বিক্ৰী কৰি সোণাৰীৰ পৰা পইচা আনিছোঁ হ'ব নাপাওঁ ফুট প্লিজ দাদা দিয়ক না পইচা 3000 দে আৰু লৈ যা দাদা প্লিজ মই থাকিব পৰা নাই মই পিছত পইচা আনি দিম দিয়ক অকণমান হ'লেও দিয়ক না এক কামই নাথাকবে প্লিজ দাদা মই আপোনাক আদৰ ইয়াৰ ভৰিত ধৰিছে কথাটো কি এইটোতো দীঘলকেইটাই দিলি কি কৰি আছে বাৰু দাদা আপুনি ইয়াতে থাকক মই পইচা লৈ আহি আছোঁ আহিমেই এতিয়া মই আপুনি ক'লৈকো নাযাব দেই নহ'লে ব'লক আপুনি মোৰ লগত ভাল আছেতো ভৰি আছে মা বল মই ৰৈ আছোঁ যা যা ইয়াত ৰ'ব মই আহি আছোঁ অঁ লাগিবই মোক টকা কি কৰিব লাগে পইচা তই ইমান অভদ্ৰ হৈছা মই ভদ্ৰ মোক টকা দে একে থাপৰা গাল লাল কৰি দিম টাকা লাগে তোক টাকা লাগে পইচা টাকা লাগে কিমান প্ৰাৰ্থনা কৰা আৰু এঘণ্টা হ'ল কৰিয়ে আমনি কৰিব নহয় তুমি যোৱাচোন কৰিৰ ওচৰলৈ মোক অলপ ইয়াতে থাকিবলৈ দিয়া কিন্তু हाँ अविनाश है हाँ आप एक काम कीजिए इसका सारा कैरेक्टर का सर्टिफिकेट निकाल के मुझे दे दीजिए ओके मुझे सब कुछ चाहिए हाँ ओके हाँ अभी रखता हूँ हाँ सब खबर पाई जाम बुझा बाहर में बेलेग हार रखो मान तो डुप्लीकेट से थैंक यू सर जिम গৌৰী এতিয়াহে গোসাঁই ঘৰ সোমাইছে এঘণ্টাতকৈ বেছি হ'ল তাই হোৱাই নাই এতিয়ালৈকে কৰক দিয়া তাইক প্ৰাৰ্থনা কৰিবলৈ
দিয়ক তেতিয়াহে তাইৰ মনটোৱে শান্তি পাব হ'ব দিয়ক আহক আহক আহা ভিতৰলৈকে আহা নহ'লে হেৰি ভিতৰলৈ নাযাওঁ দিয়া মই এটা কথাহে বুজি পোৱা নাই গৌৰী ইমান সময় গোসাঁই ঘৰত কি কৰি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে নিজৰ মনটো শান্তি দিবলৈ চাগে মোৰ কিন্তু কিবা ভয় ভয়হে লাগিছে গম পাইছেনে হয় কি হয় আকৌ ৰাতি তাই টোপনি যোৱা নাই কিবা কিবি তাই ভং ভকি আছে আৰু মেণ্টেলিও প্ৰব্লেম হ'ব পাৰে এটা কাম কৰিবাচোন ঋষি গৌৰীক এইকেইদিন একেবাৰে অকলশৰীয়াকৈ এৰি নিদিবা তাইৰ ওচৰৰ পৰা একেবাৰে নাযাবা নহ'লে তাইৰ বেছি বেয়া হ'ব এটা কথা ঋষি মোৰ মতে কিন্তু ভাল চাইকেট্ৰিক এজনৰ ওচৰত তাইক টিউচন এটা কৰাব লাগে তাইক মেণ্টেলি ৰিলেক্স কৰাত বহুত দৰকাৰ বহুত ঘটনা ঘটি গৈছেতো ময়ো তাকে ভাবিছোঁ কিন্তু কাৰ ওচৰলৈ নিম বাৰু ভাবিবই পৰা নাই আৰু মই মেডিচিনো খুৱাব খোজা নাই মটিভেশ্যনৰ দৰে কোনোবা হোৱা হ'লে ভাল আছিল এক্সপাৰ্ট চিনাকি আছে বাৰু মোৰ মই যোগাযোগ কৰাই দিম তুমি চিন্তা কৰিব নালাগে পৰি ক'ত পৰি শুই আছে মই পৰিচয় পাহৰোঁ ৰ'বা তাৰ ৰ'বা অঁ মানুহৰ জীৱনত নাভাবাকৈ বহুত ঘটনা ঘটি যায় ন কোনে ভাবিছিলে বাৰু দাদা এনেকৈ জেলত থাকিব লগা হ'ব আৰু ৰাধাক ইমান অন্যায় কৰাৰ পাছত আমাৰ ঘৰখনক এনেকৈ সহায় কৰিব বুলি ভাবিছিলেনে আপুনি ৰাধা আৰু বৰুৱাৰ কথা নকবাহে সেই দুজন বেলেগ ক্ষেত্ৰৰে কথা পিছফালৰ পৰা ডিগাৰ মৰা মানুহৰো তেওঁলোকে ভাল চিন্তাই কৰিব কিন্তু এটা কথাতেই দুখ লাগে জানানে ভগৱানে তেওঁলোককে সন্তানৰ সুখৰ পৰা বঞ্চিত কৰিব লাগে নে মোৰ মতে তেওঁলোকে বেবী এটা এডপ্ট কৰক ন কৰিবতো পাৰে কিন্তু হঠাৎ বেবী এটানো ক'ৰ পৰা পায় কাৰ সন্তান ক'ৰ সন্তান এইবিলাক জানিব পাৰিলে ভাল দিয়াচোন আমাৰ পৰিকে দিলোঁ নেকি অঁ ভিনদেউ এইফালে কওকচোন এইটো খোৱা উঠিছে অঁ বহুত সময় হ'ল নেকি আবেলি হ'ল অঁ মই গমেই নাপাওঁ আৰু অলপ নিচা কৰা এতিয়া দিন ৰাতি গম নোপোৱাকৈ থাকিব পাৰিবা এইটো লোৱা কি এইটো কাইলৈ তুমি যাবলৈ ট্ৰেইনৰ টিকেট 10 বজাত ষ্টেচন পাব লাগিব আৰু 500 টকা লৈ ট্ৰেইনত কিবা খাই ল'বা টিকট আহি গ'ল ন এনে টাইমটো কিমান 10টা ন বৰা কাইলৈ ময়ে থৈ আহিমগৈ দিয়া ফায়াৰটো ভাল হ'ব নে কি কোৱা হা চোৱা গৌৰী মই মনলৈ অহা কথাটোহে কৈছোঁ মই সিদ্ধান্ত বনোৱা নাই ৰাধা আৰু কেতিয়াও মাক হ'ব নোৱাৰে বুলি ডক্টৰে ক'লে তথাপিও গৌতম আৰু ৰাধাই কিন্তু মানুহক বিপদত সহায় কৰিবলৈ কেতিয়াও এৰা নাই তুমিয়ে কোৱাচোন আমাক ইমান সহায় কৰাৰ আমাৰ খেয়াল ৰখাৰ প্ৰয়োজন কি বাৰু আমিতো ৰাধাহঁতৰ ইয়াৰ বাহিৰে ভাল কেতিয়াও চিন্তাই কৰা নাই আজিলৈকে দেউতাৰ দিনৰ পৰা দেউতাই ৰাধাৰ দেউতাকক হত্যা কৰিছিলে তাৰ পিছতো পৰীৰ বেমাৰত তাই অনবৰতে পৰীৰ লগতে লাগি আছিলে আৰু এনেকুৱা মানুহক জীৱনত কষ্টত থাকিবলৈ দিব পাৰি জানো মোৰ ছোৱালী যে থাকিব পাৰিম জানো তাই নোহোৱাকৈ মই এইটো জানো ৰাধাবাই তাইক ভালকৈ ৰাখিব পৰী ৰাধাবাৰ ওচৰত থাকিলে তাই ভালো হ'ব কিন্তু মই মাকজনী হৈ কেনেকৈ আঁতৰি থাকিম গৌৰী ঋষি
ঋষিয়ে কথাটো কৈছেহে তোমাক আমি বেলেগ তুমি বিচাৰিম দিয়া অঁ গৌৰী মই তোমাৰ কথা নাভাবি পৰীক ৰাধাক দিম বুলি কৈছোঁ আই এম চৰি কি কথা পাতি আছা তোমালোকে এইবোৰ পৰীক মোক দিবা পৰীক পুতলাতে পিন্ধা কাপোৰ হা দি দিম বুলি আছে কাৰোবাক দি দিবলৈ ওলাইছা চোৱা গৌৰী পৰী তোমালোকৰ ছোৱালী ঘৰতে সদায় তোমালোকৰ লগতে থাকিব মানে তোমালোকৰ বাবে বেবী এটা এডপ্ট কৰাৰ কথাটো কওঁতে ওলাল ঋষিয়ে মানে পৰীক দিয়াৰ কথাটো কৈছিলে ভাবিব কেনেকে পাৰিলা হা অঁ মই পৰীক ভাল পাওঁ তাইৰ প্ৰতি মোৰ সাংঘাতিক এটা টান আছে তাৰ অৰ্থটো এইটো নহয় পৰী তোমালোকৰ ছোৱালী মোৰ ভনীজনীৰ ছোৱালী আমি সন্তান নোহোৱাকৈ সুখী গতি গৌতমে মোক কৈছে নহয় গৌতম মোৰ বাবে সন্তান হ'ব আৰু মই গৌতমৰ বাবে কথা দিছোঁ আমি সন্তান নাই বুলি কেতিয়াও নাকান্দিম আহো দিয়া